আমি এপিএসসি থ্ৰুৱেদি পালোঁ। এপিএসসি গঠন কৰিলোঁ। আমি আজি 2 বছৰ আগৰ পৰা লাগি আছোঁ। এইবাৰ আমি আগবাঢ়ি আমি ডিপাৰ্টমেণ্টৰ সহযোগত নাবাৰ্ডৰ সহযোগত আৰু MLAৰ সহযোগত আমি এইখিনি পাবলৈ আজি সক্ষম হ'লোঁ। আমাৰ চিৰাং ডিষ্ট্ৰিক্টত এই দুখনে আজি এইবাৰ প্ৰথম। আগৰ পৰা এইবিলাক আমি টিভি পেপাৰে হাৰিয়ানা পাঞ্জাৱত গৈ কিনে আমি চাই আহিলোঁ, কিন্তু আমাৰ ইয়ালৈ আজিলৈ এইটোৱেই প্ৰথম হ'ল। সেইকাৰণে এইটো পাই আমি বহুত আনন্দিত আৰু আমি কৃষকক আগুৱাই নিয়াৰ কাৰণে আমাৰ এপিএসচিৰ পৰা আমি বহুত অভিনন্দন জনাইছোঁ আৰু এইটো মানে কাটা হ'ব আৰু লগতে মানে মৰণা মৰা হ'ব। ধানটো ওলাব। পইচা মানে এইটো আমি কমিটি এখন আছে এপিএসচি, এইটো আমি সিদ্ধান্ত ল'ম যাতে পাব্লিকৰ ৰেটটো যাতে বেছি নহয় আৰু কষ্টমেণ্টটো কেনেকৈ আমাৰ হয় এইটো আমি চাই লৈ তেনেকৈ আমি কাটা মৰা কৰিম। আজি আমি এই পূব খামাৰপাৰা গাঁৱত আমাৰ FPC বিজিত নাৰায়ণ গ্ৰুপ আৰু পাটাবাৰী মালিভিটা চিডলি ব্লকৰ FPC দুইটাকে আমি কম্বাইন হাৰ্ভেষ্টাৰ ডিষ্ট্ৰিবিউশ্যনৰ চেৰিমনিয়েলি কৰিলোঁ। ইয়াত আমাৰ মাননীয় MLA ছাৰকো মাতি আৰু বিশিষ্ট নাবাৰ্ডৰ পৰা DDM আমাৰ KVKৰ পৰা মানুহ গোটেইবিলাকৰ মাজত আমি চেৰিমনিয়েলি আমি ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ এই কম্বাইন হাৰ্ভেষ্টাৰটো। এইটো চিফ মিনিষ্টাৰ সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ অধীনত, সেই আঁচনিখনৰ অধীনত আমাৰ প্ৰত্যেক ব্লকতে প্ৰত্যেক LAC হিচাপে আবণ্টন হৈছিলে। আমাৰ ইয়াত চিডলি LACৰ কাৰণে মালিভিটা, পাটাবাৰী মালিভিটা FPC আৰু আমাৰ bijni LACৰ কাৰণে আমাৰ বিজিত নাৰায়ণ গ্ৰুপটো আমি চিলেক্ট কৰিলোঁ। কৰি সেইমতে তেখেতসকলৰ ফাৰ্মাচাৰটো জমা দিয়াৰ পিছত আমি বস্তুকেইটা লাভ কৰিলোঁ। আজি চেৰিমনিয়েলি তেখেতসকলক আমি হস্তান্তৰ কৰিলোঁ। আমি আশা কৰিম এই কম্বাইন হাৰ্ভেষ্টাৰে, এই আধুনিকৰণ যন্ত্ৰৰে আমি খেতিয়কসকলক বহুত সহায় কৰিব পাৰিম। আমাৰ খেতিয়কৰ বহুত উন্নতি হ'ব। ইয়াৰ লগতে আমি গোটেই এই মিটিঙত আমাৰ বিভাগীয় আঁচনিসমূহ আমি বিস্তৃতভাৱে আমি ইয়াত দাঙি ধৰোঁ। ইয়াকে লৈ আশা কৰিম আমি প্ৰত্যেক খেতিয়কক আমাৰ বিভাগৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ যে আহক আমি সকলোৱে, বিশেষকৈ পূব খামাৰপাৰা আমাৰ বিজিত নাৰায়ণ আৰু এটা কি আছিলে মালিপাৰা পাটাবাৰী মালিভিটাত যি দুটা FPCৰ আজি আমাৰ কম্বাইন হাৰ্ভেষ্টাৰৰ আমাৰ চিৰাং জিলাৰ প্ৰথমবাৰৰ কাৰণে এইটো আজি ডিষ্ট্ৰিবিউশ্যন। সেই ডিষ্ট্ৰিবিউশ্যনত আমি দেখিবলৈ পাইছোঁ মানুহৰ আগ্ৰহ আৰু আমাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বিশেষকৈ কৃষি কাৰ্যত কৃষকসকলৰ ওপৰত যি গুৰুত্ব দি কিছুমান আঁচনি প্ৰস্তুত কৰিছিলে, তাৰে এটা আঁচনি আমাৰ আজিৰ এই কম্বাইন হাৰ্ভেষ্টাৰ। এই হাৰ্ভেষ্টাৰৰ অধীনত আমি কৃষকসকলৰ এটা সুবিধা হ'ব। আমি বিভিন্ন সময়ত পাঞ্জাৱ বা হাৰিয়ানাত আমি দেখি আহিছিলোঁ। এইবাৰ আমি অসমত আৰু বিশেষকৈ চিৰাং জিলাৰ ভিতৰুৱা অঞ্চলতে আমি পাবলৈ সক্ষম হৈছোঁ। আমি ধান, সৰিয়হ বা আমাৰ ঘেঁহু এই বস্তুবোৰৰ একেবাৰে খেতিৰ পৰাই আমি কাটি পেলাই পেকেটিং ছিষ্টেমটো আমি একেবাৰে খেতিতে কৰিব পাৰিম। তেনে ক্ষেত্ৰত আমাৰ কৃষকসকলৰ এটা যথেষ্ট সুবিধা হ'ব। আৰু তেনে ক্ষেত্ৰত মই চাইছোঁ যে আজি আমাৰ এই দুয়োটা FPCৰ সদস্যসকল উপস্থিত আছে, তেওঁলোকৰ যথেষ্ট আগ্ৰহ আমি দেখিবলৈ পাইছোঁ। আৰু আমাৰ বিশেষকৈ কৃষি বিষয়াসকলেও তেওঁলোকৰো এই কামটো কৰাৰ কাৰণে বিশেষ আগ্ৰহ আছিলে। বিভিন্ন সময়ত মোৰ লগত কথা পাতিছিলে। তেওঁলোকে যেনেকৈ খুব কম সময়ৰ ভিতৰত সেইখিনি কৰি দিছে, মই আমাৰ কৃষি বিষয়াসকলক ধন্যবাদ দিবই লাগিব। আৰু মই ভাবোঁ যে এইটোৰ কাৰণে আমাৰ bijni সমস্যা এটা কৃষকসকলে নতুন উদ্যম পাব আৰু কৃষি কাৰ্যত আৰু অগ্ৰগতি লাভ কৰিব। আমি আশা কৰিছোঁ যে বিভিন্ন সময়ত আমাৰ দেখিবলৈ পাওঁ যে অসমৰ বিভিন্ন জিলাৰ কথা আহে। এইবাৰ আমি ভাবোঁ যে চিৰাং জিলাৰ কথাও আগশাৰীত আহিব অসমৰ ক্ষেত্ৰত, কৃষি ক্ষেত্ৰত। তো সেই তেনেকৈ ময়ো চেষ্টা কৰি আছোঁ যে কৃষকসকলক কেনেকৈ আমি উৎসাহ যোগাব পাৰোঁ। আৰু তেনেকৈ আমাৰ কিছু ইয়াতে শিক্ষিত যুৱচামো আছে বা আমাৰ ডক্টৰ ৱাৰিও আছে, তেওঁৰ নেতৃত্বত বহুতখিনি আগবাঢ়ি গৈছে। তেনেকৈ যেতিয়া আমি বিভিন্নভাৱে সকলো ডিপাৰ্টমেণ্টৰ পৰা আগবাঢ়ি আহিলে আমাৰ এই কামখিনি সহজ হ'ব বুলি ভাবোঁ আৰু মানুহৰ আগ্ৰহ বাঢ়িব। কৃষি কাৰ্যৰ কথা কোৱাৰ লগে লগে মানুহ